ৰ'বাচোন ফটো পিছত হ'ব তোমালোকে কি ভাবি আছা এতিয়া আমি ফটো শ্বুট কৰিবৰ কাৰণে আহিছোঁ মই এটা ব্লগ বনাই আছোঁ দেখা নাই আমাৰ অসমৰ ৰাইজবিলাকে চাব এই চাওক গাইজ এইটো হৈছে কৰ্ণাটকৰ এখন ফেমাছ চিটি চিল্ক চিটি যোনটো কোৱা হয় চিটি নামেৰে জনা যায় এইলোকে কি কৰে এই কি কাম কৰিছা এই কি কৰিছা এই কি কৰি আছা ইয়াতে আমাৰ ফ্ৰেণ্ডে ফটো শ্বুট কৰি আছে লগতে এখন ধুনীয়া পাহাৰ আছে য'ত একদম টপত উঠিব পাৰি মই উঠিছিলোঁ বাৰু কিন্তু এতিয়া মানে আমি উঠিব নাযাওঁ কাৰণ এতিয়া বৰষুণৰ বতৰ অলপ বৰষুণ দি আছে অলপ অলপ পাহাৰটো অলপ মানে জিকি গৈছে যাৰ কাৰণে এতিয়া চাওক ইয়াতে মানে মোৰ লগৰ কেইটাক মানে কিবা কৈ আছে সেইটো গুৰুত্ব নিদিব ইয়াতে চাওক মানে ধুনীয়া এখন বিল ইয়াতে মানে মাছ আছে আমি আন্দাজে মাৰো কিন্তু কোনো একো নকয় ইয়াতে মানুহবিলাক বহুত ফ্ৰেণ্ডলি হয় মানে মাছ মাৰি বহুত দিয়ে সিহঁতক মানে সিহঁতে ইমান নাজানে আমি অলপমান জানো কাৰণ আমি অসমত থাকোঁ মাছৰে দেশ মাছৰে ৰাজ্য চৰি ইয়াতে চাওক মানে ইয়াতে নাও কেইটামান আছিল মানে বটিং কৰিব পৰা গৈছিল আগতে বটিং কৰিব পৰা গৈছিল কিন্তু সেই বটিং কেইটা মানে নাও কেইটামান মানে পানীৰ তলত ডুবি গৈছে এতিয়া মানে বেয়া হৈছে মানে কালক্ৰমত সেইকাৰণে এতিয়া বৰ্তমান বন্ধ হৈ আছে সেই মানে সেৱাটো এতিয়া মানে বহুত মানুহ আহে দেখা হৈছে মই জুম কৰি দিছোঁ লাহেকৈ ইয়াতে মানে কেমেৰাৰ কোৱালিটিটো ইমান ভাল নহয় যাৰ কাৰণে দেখা পোৱা নাযায় এই চাওক ওপৰত মানুহ উঠিছে আজি বৰষুণৰ বতৰ ইমান মানুহ অহা নাই তথাপিতো আহিছে মানে সকলোৱে আহে ফেমিলি মানুহ আহে ফেমিলি লৈ আহে ইয়াতে ধুনীয়া এখন মানে জেগা ইয়াতে চাওক মানে তলেদি ৰাস্তাখন আছে এইফালে অলপ মানে পাৰ্কৰ নিচিনাকৈ ধুনীয়াকৈ বনোৱা আছে মানুহবিলাক আহি ইয়াতে ৰেষ্ট লয় কিছুমানে আহি কিনে মানে ফেমিলিৰ লগতো আহে কেতিয়াবা মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগতো আহে দিয়কচোন বাৰু আমাৰ অসমত হ'লে এনেকৈ যদি হয় ইয়াতে কি কৰিলে হয় আকৌ মাছ মানে মানে বিলখনত যিমান মাছ আছে এমাহৰ ভিতৰতে মাৰি গোটেইখিনি শেষ কৰি পেলালো হয় কিন্তু তাৰপিছত মানে ইয়াৰে মানুহবিলাকে ইমান নামাৰে যিখিনি লাগতে সেইখিনি মাৰে এই ভাইহাত কি কৰি আছা হাই ঠিক আছে দে ফটো শ্বুট কৰি আছা ন দে কৰ চাওক গাইজ মই মানে অসমৰ কথা মানে অলপ বেয়াকৈ ক'ব যোৱা নাই একচুৱেলি ইয়াৰে মানুহবিলাক চিন্তাধাৰাবিলাক সম্পূৰ্ণ বেলেগ মানে আমাৰ অসমৰ কৰি ইয়াৰ মানুহ মানে বিলখনৰ ওচৰে পাঁজৰে যিখিনি ঠাই আছিল আপোনালোকক দেখিবলৈ চেষ্টা কৰিছোঁ এয়া আমাৰ এইখন ৱেলকাম গেট মানে এইফালে সোমাব লাগে এইখন ইয়াতে ধুনীয়া এখন মানে পাৰ্কৰ নিচিনা বহাৰ জেগা আছে ঠাই আছে মানুহবিলাকে বহি থাকে আৰু ইয়াতে চাওক ইয়াতে মানে আমি যোনফালেদি আহিছিলোঁ এইবিলাক চাওক যেতিয়া পানীখিনি ভৰ্তি হৈ যায় এইফালে পানীখিনি নিগৰি গাঁৱৰ ফালে মাজেদি সোমাই যায় মানে সৰু নলা আছে নলা দি পানীখিনি ট্ৰান্সফাৰ হয় দেখা পাইছে শুনা পাইছে ইয়াতে পানীখিনিৰ শব্দ শুনা পাইছে ধুনীয়াকৈ নিজৰা নিচিনাকৈ বৈ আহি আছে এয়া চাওক ইয়াতে মানুহবিলাকে মানে কিছুমান কাপোৰ কানি ধুই ইয়াতে মানে শুকায় জোখৰ কাল এই দেখা হৈছে পানীৰ শব্দ ঠিক আছে গাইজ আমি ব্লগটো ইয়াতে সমাপ্ত কৰি আছোঁ নেক্সট ব্লগত